সাংবাদিকসকলক নিমন্ত্ৰণ জনোৱা হৈছিল আৰু সাংবাদিকসকলে কোনো মন্ত্ৰীৰ সংবাদমেললৈ নিজে নাযায় তেওঁলোকক আমন্ত্ৰণ জনোৱা হয় প্ৰতিষ্ঠানলৈ নিমন্ত্ৰণী পত্ৰ আহে তাৰ পিছতে সাংবাদিকসকল তালৈ বাতৰি সংগ্ৰহৰ কাৰণে যায় অসমৰ সাংবাদিকসকলৰ কোনো ধৰণৰ চখ নাই জয়ন্ত মল্ল বৰুৱাৰ ঘৰত গৈ জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল শুনি থাকিবলৈ অসমৰ সাংবাদিকসকলৰ মন নাই কিন্তু বাধ্যত পৰি সাংবাদিকসকল যাব লগা হয় তেওঁলোকৰ দায়িত্ব পালনৰ কাৰণে আৰু দায়িত্ব পালনৰ কাৰণে যোৱা সাংবাদিকসকলক তেওঁ যি তলৰ শ্ৰেণীৰ সাংবাদিক বুলি কৈ ককৰ্থনা কৰিছিল সেইজন জয়ন্ত মল্ল বৰুৱাক সেই দলৰ মুখ্যমন্ত্ৰী আজি সমালোচনা কৰিছে কৈছে জয়ন্ত মল্ল বৰুৱাই কথা ক'ব জনা নাই তেওঁ কথা কোৱাৰ শব্দৰ ব্যৱহাৰ অপব্যৱহাৰ কৰিছে তেওঁ যি শব্দ ব্যৱহাৰ কৰিব নালাগিছিল তলৰ শ্ৰেণীৰ সাংবাদিক বুলি তেওঁ ব্যৱহাৰ কৰিব নালাগিছিল যদিহে তেওঁৰ কথা ক'বলৈ মন নাই তেওঁ তাৰ পৰা উঠি যাব পাৰিলেহেঁতেন সংবাদমেল আধাতে সামৰিব পাৰিলেহেঁতেন কিন্তু তেওঁ চৰম অসভ্যতালীৰ এটা পৰিচয় দিছে আৰু এটা সংবাদ মাধ্যমক প্ৰতিনিধিত্ব কৰা সাংবাদিকক তলৰ শ্ৰেণীৰ সাংবাদিক বুলি আখ্যা দিছিল এজন জয়ন্ত মল্ল বৰুৱাই যিজনে বিতৰ্কত সোমাই পৰিছে তাকো গুজৰাটৰ পৰা অহা গীৰগাই বিতৰ্কত সোমাই পৰিছে তেখেতৰ পত্নীৰ নামত থকা ফাৰ্মে 20টাতকৈ অধিক গীৰগাই ক্ৰয় কৰিছিল যাৰ সঠিক তথ্য তেওঁলোকে দেখুৱাব পৰা নাই ৰঙিয়া ৰেল ষ্টেচনৰ পৰা হঠাৎ গীৰগাই অন্তৰ্ধান হৈছিল 300জনী গীৰগাই আহিছিল 90জনী গীৰগাই ক'লে গ'ল তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল আৰু সেই সবিশেষ তথ্য কিন্তু এইজন জয়ন্ত মল্ল বৰুৱাই দিব পৰা নাছিল তাৰ পাছত বাৰম্বাৰ যেতিয়া তেখেতৰ পত্নীৰ কথা সোধা হৈছিল তেওঁ টাৰ্গেট কৰি লৈছিল অসমৰ সংবাদ মাধ্যমক আৰু সংবাদ মাধ্যমে যি টি কথা কয় সংবাদ মাধ্যমে টিআৰপিৰ কাৰণে যি টি দেখুৱাই এনেকুৱা ধৰণৰ মন্তব্য জয়ন্ত মল্ল বৰুৱাই কৰিছিল আৰু তাৰ পাছতেই কালিৰ দিনটোত তেওঁ সকলো সীমা চেৰাই গৈ দায়িত্বত যোৱা এজন সাংবাদিকক তেওঁ তলৰ শ্ৰেণীৰ আপোনাৰ দৰে তলৰ শ্ৰেণীৰ সাংবাদিকৰ সৈতে মই কথা নাপাতো বুলি দম্ভালি মাৰিছিল এজন জয়ন্ত মল্ল বৰুৱাই আৰু তাৰ ঠিক 24 ঘণ্টাৰ পাছতেই মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আহিছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈছে জয়ন্ত মল্ল বৰুৱাৰ ভুল হৈছে জয়ন্ত মল্ল বৰুৱাই ক্ষমা খুজিবই লাগিব জয়ন্ত মল্ল বৰুৱাই যি কথা কৈছে হেতু কোনো কাৰণত মানি ল'ব নোৱাৰি আৰু অসমৰ সাংবাদিকক অপব্যৱহাৰ বা দুৰ্ব্যৱহাৰ কৰাটো জয়ন্ত মল্ল বৰুৱাৰ অধিকাৰ নাই এই কথা মই কোৱা নাই এই কথা খুব মুখ্যমন্ত্ৰীয়ে কৈছে মই ইতিমধ্যে আপোনালোকক শুনাই দিছোঁ আৰু লগতে কৈছে যে প্ৰশ্নকৰ্তা সাংবাদিকক পঢ়া শুনা নাজানে বুলি মন্তব্য কৰিছিল জয়ন্ত মল্ল বৰুৱাই কালিৰ পৰা সামাজিক মাধ্যমতো প্ৰশ্ন হৈছে যে জয়ন্ত মল্ল বৰুৱা কিমান পঢ়া শুনা কৰা মানুহ তেওঁ কিমান পঢ়া শুনা কৰা মানুহ তাকো মানুহে জানিব বিচাৰিছে সমগ্ৰ অসমবাসীয়ে জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে মাত মাৰিছে তেওঁ কেতবোৰ উদ্ভট মন্তব্য ইয়াৰ আগতেও কৰিছিল তেওঁ অপব্যৱহাৰ বা দুৰ্ব্যৱহাৰ কৰাটো নতুন কথা নহয় ইয়াৰ পূৰ্বেও তেওঁ মন্তব্য কৰিছিল ৰাইজৰ ৰুখত পৰিছে কেইবাবাৰো বিতৰ্কত সোমাই পৰিছে কিন্তু এবাৰ খুদ মুখ্যমন্ত্ৰী কাৰণ দাদা ব্ৰিগেডৰ অন্যতম মন্ত্ৰী বুলি জনা যায় দাদা ব্ৰিগেডৰ মন্ত্ৰী বুলি যদি ক'বলৈ যাওঁ পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা এইসকলৰ নামটো আহে আৰু হিমন্ত বিশ্ব শৰ্মাৰ বেয়া দিনত যিটো সময়ত কংগ্ৰেছৰ পৰা ওলাই গৈছিল সেইটো সময়ত এইকেইজন মন্ত্ৰী তেখেতৰ কাষত আছিল আৰু তাৰে সুবাদত তেতিয়া হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ল তাৰ পাছত তেওঁলোকক মন্ত্ৰিত্ব দিয়া হৈছিল বুলিও একাংশই ক'ব বিচাৰে আৰু সেই মন্ত্ৰিত্ব পাই মুখ্যমন্ত্ৰীৰ খুব ঘনিষ্ঠ হিচাপে মন্ত্ৰিত্ব পাই তেওঁ হয়তো পাহৰি পেলাইছে যে সংবাদ মাধ্যমৰ সৈতে কেনে কথা পাতিব লাগে আনকি খুদ মুখ্যমন্ত্ৰী অসমৰ সংবাদ মাধ্যমক ইমান বেয়াকৈ আজিলৈকে কোৱাৰ কোনো ধৰণৰ নজিৰ নাই কিন্তু জয়ন্ত মল্ল বৰুৱাই সেই দুঃসাহস কৰিছিল আৰু তাৰ পাছত সকলোৱে প্ৰশ্ন উত্থাপন কৰিলে যে জয়ন্ত মল্ল বৰুৱাৰ ইমান দুঃসাহস কাৰণ প্ৰশ্ন সোধাৰ অধিকাৰ সাংবাদিকৰ আছে আপোনাৰ যদি প্ৰশ্নৰ উত্তৰ আপোনাৰ হাতত নাই তেন্তে আপুনি সেইখন সংবাদমেলৰ পৰা আঁতৰি আহক সেইখন সংবাদমেল আপুনি আধাতে এৰি থৈ আহক কিন্তু তথাপিও আপুনি এজন সাংবাদিকক বা আপোনাৰ দৰে তলৰ শ্ৰেণীৰ সাংবাদিক মই ইতিমধ্যে কৈছোঁ কোন শ্ৰেণীৰ সাংবাদিকৰ সৈতে জয়ন্ত মল্ল বৰুৱাৰ দৰে ডাঙৰ ডাঙৰ ৰাজনৈতিকবিদে কথা পাতিব বিচাৰে সেইটো জনালে অসমৰ সংবাদ মাধ্যমৰ প্ৰতিষ্ঠানসমূহৰ ফালৰ পৰাও হয়তো ডাঙৰ ডাঙৰ সংবাদ আমাৰ ৰিপৰ্টাৰ বা জ্যেষ্ঠজন হয়তো তেওঁৰ ওচৰলৈ যাব কিন্তু কনিষ্ঠজনৰ আগত প্ৰশ্ন উত্তৰ দিব নোৱাৰা মন্ত্ৰীজনে জ্যেষ্ঠ সাংবাদিকৰ আগত কি প্ৰশ্ন উত্তৰ দিব সেইটো সকলোৱে জানে কাৰণ এয়া হৈছে জয়ন্ত মল্ল বৰুৱাই হয়তো কালি খঙতে এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল এজন বিভাগীয় মন্ত্ৰী এজন কেবিনেট মন্ত্ৰী এজন জ্যেষ্ঠ মন্ত্ৰী বুলি তেখেতক ক'ব লাগিব আৰু জ্যেষ্ঠ মন্ত্ৰীৰ পৰা যেনেকুৱা ধৰণৰ মন্তব্য আহিলে তাৰ পাছতে সকলো আচৰিত হৈছে আৰু মুখ্যমন্ত্ৰী আজি তেওঁক কৈছে যে ক্ষমা খুজিব লাগিব জয়ন্ত মল্ল বৰুৱাই ক্ষমা খুজিব লাগিব বুলি অসমৰ সাংবাদিকসকলে কৈছিল অসমৰ ৰাইজে কৈছিল যে জয়ন্ত মল্ল বৰুৱাই লগাতকৈ বেছি কথা কৈছে এইটো ক্ষেত্ৰত তেখেতে লগাতকৈ বেছি কথা কৈছে বুলি অসমৰ ৰাইজে মন্তব্য কৰিছিল ছ'চিয়েল মিডিয়াত এতিয়াও জয়ন্ত মল্ল বৰুৱাক মানুহে
সমালোচনা কৰি আছে তেখেতৰ বিৰুদ্ধেই মতামত কৰি আছে আনকি অন্য নালাগে তেখেতৰ নিজৰ যি সমষ্টি আছে নলবাৰীৰ ৰাইজে তেখেতৰ বিৰুদ্ধে মন্তব্য কৰিছে আনকি তেখেতলোকৰ একে দলৰে বিধায়ক মৃণাল হাজৰিকা তেখেতে কৈছিল যে এবাৰ যদি জয়ন্ত মল্ল বৰুৱা টিভিত ওলাই যায় তেন্তে 14-15 দিনৰ কাৰণে বিজেপি দলটোৰ বেয়া দিন চলে এই মন্তব্য মৃণাল হাজৰিকাই কৰিছিল অশোক শৰ্মা যিজন প্ৰাক্তন বিজেপি নেতা যিজন প্ৰাক্তন নলবাৰীৰ বিধায়ক তেওঁ কিছুদিন পূৰ্বে জয়ন্ত মল্ল বৰুৱাই অশোক শৰ্মাক পঢ়া শুনা নজনা ব্যক্তি বুলি মন্তব্য কৰিছিল এজন দলৰ জ্যেষ্ঠ নেতাক এজন কনিষ্ঠ নেতাই কিদৰে ব্যৱহাৰ কৰিব লাগে জয়ন্ত মল্ল বৰুৱাই নাজানে সেইজন জয়ন্ত মল্ল বৰুৱাই কিন্তু অসমৰ সাংবাদিকক নীতি শিক্ষা দিছিল এই মন্তব্য অত্যন্ত এটা গুৰুত্বপূৰ্ণ কথা কাৰণ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া হিমন্ত বিশ্ব শৰ্মা এনেকুৱা ধৰণৰ যিসকল ব্যক্তি আছে বা সৰ্বানন্দ সোণোৱালৰ কথা কম তেওঁলোকে যেতিয়াই সংবাদ মাধ্যমৰ ওচৰলৈ আহে তেওঁলোকে যিসমূহ মন্তব্য কৰে যথেষ্ট চালিজাৰি চাই কৰে আৰু তেওঁলোকে সমালোচনা কৰিলেও এটা গণ্ডিত থাকি পেলাই কৰে কিন্তু অশোক শৰ্মাৰ দৰে এজন জ্যেষ্ঠ বিজেপি নেতাক জয়ন্ত মল্ল বৰুৱাই যিজন কনিষ্ঠ জয়ন্ত মল্ল বৰুৱাই অশিক্ষিত ব্যক্তি বুলি কৈছিল অশোক শৰ্মাক যিজন নলবাৰীৰ ৰাইজে যিজনক দুবাৰকৈ বিধায়ক পাতিছিল সেইজন ব্যক্তিক এবাৰ বিধায়ক হৈ কিন্তু জয়ন্ত মল্ল বৰুৱাই কৈছিল যে অশিক্ষিত ব্যক্তি যিজন ব্যক্তিয়ে নিজৰ জ্যেষ্ঠ নেতাক সন্মান কৰিব নাজানে সেইজনে সাধাৰণ সাংবাদিক বা সাধাৰণ ৰাইজক কি ধৰণৰ সন্মান কৰিব পাৰিব সেইটো সহজে অনুমেয় জয়ন্ত মল্ল বৰুৱাৰ প্ৰতি মুখ্যমন্ত্ৰীৰ মন্তব্য আহিছে কৈছে জয়ন্ত মল্ল বৰুৱাই ক্ষমা খোজা উচিত ক্ষমা খুজিব লাগিব আৰু মুখ্যমন্ত্ৰীয়ে নিজেও জয়ন্ত মল্ল বৰুৱাৰ হৈ ক্ষমা খুজিবলৈ আহিব লগা হৈছে এই ধৰণৰ পৰিস্থিতি পাইছে কাৰণ জয়ন্ত মল্ল বৰুৱাই মুখ খুলিলেই বিতৰ্ক হয় এতিয়া জয়ন্ত মল্ল বৰুৱাই যদি মুখ খুলে তেতিয়াই বিতৰ্ক হয় পত্নীক লৈ বিতৰ্ক আৰম্ভ হৈছে পত্নী ফাৰ্মত গীৰ গাই থকাক লৈ প্ৰশ্ন উত্থাপন হৈছে সঠিক তথ্য দেখুৱাব পৰা নাই আৰু সঠিক তথ্য দেখুৱাব নোৱাৰি তেওঁ এতিয়া সাংবাদিকসকলক আক্ৰমণ কৰি লৈছে সাংবাদিকে প্ৰশ্ন কৰিলে জয়ন্ত মল্ল বৰুৱাই এতিয়া বেয়া পায় সাংবাদিকে যদি প্ৰশ্ন কৰে জয়ন্ত মল্ল বৰুৱাই নিজৰ হিতাহিত জ্ঞান হেৰুৱাই পেলায় তেওঁ মূৰত খংটো উঠি আহে আৰু খং উঠি আহিলে তেওঁ মুখত যি আহে তাকে বকি দিছে কালি দিনটো তেনেকুৱা ধৰণৰ মন্তব্য জয়ন্ত মল্ল বৰুৱাই কৰিলে এজন সাংবাদিকক তেওঁ নিজে মাতিছে অতি আচৰিত কথা নিজে সংবাদমেল পাতিছে এজন মন্ত্ৰীয়ে নিজেই মাতি সাংবাদিকজনক কৈছে যে মই আপোনাৰ দৰে তলৰ শ্ৰেণীৰ সাংবাদিকৰ লগত কথা নাপাতো তেন্তে সংবাদমেলখন জয়ন্ত মল্ল বৰুৱাই পাতিছিলে কিহৰ কাৰণে সেইটো এটা ডাঙৰ প্ৰশ্ন জয়ন্ত মল্ল বৰুৱাই শীঘ্ৰেই তেওঁ ক্ষমা খোজক আৰু তেওঁৰ মুখৰ পৰা যি কথা ওলাই গৈছে সেই কথা তেওঁ মানি লওক যিদৰে মুখ্যমন্ত্ৰীয়ে আজি মানি লৈছে যে ভুল হৈছে কাৰণ তেওঁ হেমকোষ পনেতাৰ কথা ক'বলৈ গৈছিল ইমান ডাঙৰ কথা জয়ন্ত মল্ল বৰুৱাই হয়তো ক'ব নালাগে যিজনে ভাষাৰ জাতিৰ কাণ্ডাৰী বুলি ক'ব লাগিব হেমকোষ পনেতাৰ ওপৰত প্ৰশ্ন কৰাৰ অধিকাৰ বা তেওঁক মুখেদি কোৱাৰ হয়তো অধিকাৰ জয়ন্ত মল্ল বৰুৱাৰ নাই কিন্তু জয়ন্ত মল্ল বৰুৱাই সেই কথা কৈছিল সেই দুঃসাহস কৰিছিল মুখ্যমন্ত্ৰীয়ে কৈছে যে হেমকোষ পনেতাৰ কথা জয়ন্ত মল্ল বৰুৱাই ক'ব নালাগিছিল তেখেতৰ শব্দৰ ব্যৱহাৰ অতি বেয়া হৈছে আৰু এনেকুৱা ধৰণৰ মন্তব্য জয়ন্ত মল্ল বৰুৱাই কৰিব নালাগিছিল আৰু যদি কৰিছে তেন্তে তেওঁ তাৰ উত্তৰ দিব লাগিব আৰু প্ৰশ্নৰ উত্তৰ টক শ্ব'ত পাতিলেহে দিব বুলি মন্তব্য কৰিছিল টক শ্ব' লাগিব তেওঁ সাধাৰণ কথাত তেওঁ যিখন সংবাদমেল পাতিছিল তাত তেওঁ নকয় এনেকুৱা ধৰণৰ মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ যিজনৰ বাৰম্বাৰ বিতৰ্কত সোমাই পৰে মই পুনৰবাৰ কৈছোঁ তেওঁলোকৰ নিজৰ নেতাই কৈছে মৃণাল হাজৰিকাই নিজে কৈছিল জয়ন্ত মল্ল বৰুৱা এবাৰ টিভিত ওলালে বিজেপিৰ